এটি খুব এটা ভাল ঐতিহাসিক দিন। এইটো আমি দেখি আপোনালোকে গম পাইছে যে এইখন 74th চুবানকাটা মাঘ মেলা ইয়াত আয়োজিত হৈছে। আৰু ইয়াৰ লগতে মাঘ মেলাই নহয়, ইয়াৰ লগতে আপোনাৰ যোনখন আমাৰ ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা এইখনো হয়। যিহেতু জানেই ভূটানখন আমাৰ ওচৰ চুবুৰীয়া এখন ৰাজ্য, আমি একদম গাতে গাতে লাগি আছোঁ। তেওঁলোকৰো যিখিনি মানে কালচাৰেল এক্সচেঞ্জ যিখিনি হ'ব লাগে এইখন মেলাৰ মাধ্যমেৰে হয়। অকল কালচাৰেল নহয়, ইকনমিক হওক, তেওঁলোকৰ থলুৱা যিখিনি প্ৰডাক্ট আছে বা আমাৰ যিখিনি আছে ইজনে ইজনে চিনাকি হয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় এটা লেভেললৈ লৈ যাবলৈ এইখন মেলাই তাৰে এটা ত' মই ভাবোঁ যে এইখন মেলা আমাক খুব উপকৃত কৰিব। অকল আমাৰ বাক্সা জিলা বুলি নহয়, আমাৰ ওচৰত লাগি থকা আমাৰ আৰু আমাৰ নলবাৰী আছে, আপোনাৰ বজালী আছে, বৰপেটা আছে। ত' মই ভাবোঁ যে এইখনৰ পৰাই মানুহবিলাকে উপকৃত হ'ব। মই ভাবোঁ যে আৰু বেছি ইয়াতো মজবুত হ'ব, ভাল হ'ব। আৰু আমি যিটো আমাৰ নেশ্যনেল লেভেলত এইবিলাকতো চৰ্চা চলিয়ে থাকে, আমাৰ কৰি থাকে। কিন্তু যিহেতু আমাৰ একদম ওচৰ চুবুৰীয়া ৰাজ্য আৰু আমি ষ্টেণ্ড ফৰ দ্য কাণ্ট্ৰি, আমি যিহেতু আমাৰ খুব এটা ভাল ডিচিশ্যন আছে, আমি ভাবোঁ যে এইটো আৰু আমাক আগবঢ়াই নিব। Indian national anthem.